নমস্কাৰ বন্ধু বান্ধৱীসকল আজিৰ এই ভিডিঅ'টোত মই ইনষ্টাগ্ৰাম একাউণ্ট এটা কেনেকৈ বনাব পাৰি সেইটো শিকাম আৰু আহি থকা ভিডিঅ'বিলাকত ইনষ্টাগ্ৰামত কেনেকৈ প্ৰপাৰ হেশটেগ ব্যৱহাৰ কৰিব পাৰি ভিডিঅ'বিলাক কেনেকৈ এডিট কৰিব লাগে সেই গোটেইবিলাক আলোচনা কৰিম গতিকে ভিডিঅ'টো শেষলৈকে চাওক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব ইনষ্টাগ্ৰামত একাউণ্ট এটা খুলিবলৈ প্ৰথমতে আপোনালোকে প্লে ষ্টৰৰ পৰা ইনষ্টাগ্ৰামটো ডাউনলোড কৰি লওক তাৰ পাছত ইনষ্টাগ্ৰামটো ওপেন কৰক এতিয়া দেখা পাইছে তলৰ ফালে এটা অপচন আহিছে ক্ৰিয়েট নিউ একাউণ্ট আপোনালোকে তাতে ক্লিক কৰি দিয়ক ক্লিক কৰাৰ পিছত অপচন এটা দেখা পাইছে ফুল নেম আপোনালোকে তাতে নিজৰ নামটো সম্পূৰ্ণকৈ লিখি দিয়ক আৰু দিয়াৰ পাছত নেক্সট বুলি যেটো আছে তাতে ক্লিক কৰি দিয়ক এতিয়া দেখা পাইছে আপোনালোকৰ আগত আহিছে ক্ৰিয়েট এ পাছৱৰ্ড আপোনালোকৰ একাউণ্টৰ কাৰণে মনত থকাকৈ সহজ এটা পাছৱৰ্ড এটা দি দিয়ক আৰু পাছৱৰ্ডটো দিয়াৰ পাছত নেক্সট বুলি যেটো আছে তাতে টিপি দিয়ক তাৰ পাছত সেভ বুলি যেটো আছে তাতে টিপি দিয়ক আৰু দিয়াৰ পাছত ইয়াতে আপোনালোকক ডেট অফ বাৰ্থটো সিলেক্ট কৰিব দিছে আপোনালোকৰ নিজৰ যেটো ডেট অফ বাৰ্থ সেইটো আপোনালোকে ইয়াতে সিলেক্ট কৰি লওক আৰু সিলেক্ট কৰাৰ পিছত সেট বুলি যেটো অপচন আছে তাতে টিপি দিয়ক আৰু তাৰ পাছত কনফাৰ্ম কৰিবৰ কাৰণে নেক্সট বুলি অপচন এটা আহিছে তাতে টিপি দিয়ক এতিয়া আপোনালোকে দেখা পাইছে ক্ৰিয়েট এ ইউজাৰ নেম বুলি আহিছে অৰ্থাৎ আপোনালোকক এনেকুৱা এটা নাম দিব দিছে যদি বেলেগ কোনোবাই ইনষ্টাগ্ৰামত এই নামটো সাৰ্চ কৰি চাই তেতিয়া হলে আপোনালোকৰ প্ৰফাইলটো বিচাৰি পাব সেইকাৰণে নিজৰ পছন্দ মতে ইউজাৰ নেম এটা দি দিয়ক ইউজাৰ নেমটো দিয়াৰ পাছত নেক্সট বুলি যেটো আছে তাতে ক্লিক কৰি দিয়ক এতিয়া আহিল সাইন আপ কৰাৰ কাৰণে যদি আপোনালোকে মোবাইল নাম্বাৰ দি সাইন আপ কৰিব বিচাৰে তেতিয়া হলে মোবাইল নাম্বাৰ দিব আৰু যদি ইমেইল আইডি দিব বিচাৰে তেতিয়া হলে ইমেইল আইডি দিব যদি মোবাইল নম্বৰ দিয়ে তেতিয়া হলে মোবাইল নাম্বাৰত কোড এটা আহিব সেই কোডটো আনি ইয়াতে বহাব লাগিব আৰু যদি ইমেইল আইডি দিয়ে তেতিয়া হলে ইমেইল আইডিত কোড এটা যাব মই ইয়াতে ইমেইল আইডি ইউজ কৰিম সেই কাৰণে সাইন আপ উইথ ইমেইল এড্ৰেছ বুলি যেটো আছে তাতে টিপি দিছো এতিয়া ইয়াতে ইমেইল আইডিটো দিয়াৰ কাৰণে অপচন এটা আহিছে ইয়াতে মই নিজৰ ইমেইল আইডিটো দি দিছো আপোনালোকে সেইমতে নিজৰ ইমেইল আইডিটো দিব আৰু তাৰ পাছত নেক্সট বুলি যেটো অপচন আছে তাতে ক্লিক কৰি দিয়ক নেক্সটটো ক্লিক কৰাৰ পিছত কনফাৰ্মেশ্যন কোড এটা দিব দিছে অৰ্থাৎ যেটো আমি ইমেইল দিছো সেই ইমেইলটোত এটা কোড এটা গৈছে সেই কোডটো আনি আমি ইয়াতে বহুৱাই দিব লাগে গতিকে ইমেইল আইডিটো চেক কৰি আমি যেটো কোড আছে সেইটো কনফাৰ্মেশ্যন কোড বুলি যেটো অপচন আছে তাতে বহুৱাই দিম আৰু তাৰ পাছত নেক্সট বুলি যেটো অপচন আছে তাতে ক্লিক কৰি দিয়ক এতিয়া আপোনাৰ একাউণ্টটো প্ৰায় হৈ গৈছে তাৰ পাছত আই এগ্ৰি বুলি অপচন এটা আহিছে তাতে টিপি দিয়ক আই এগ্ৰি টিপি দিয়াৰ পাছত আপোনাক প্ৰফাইল পিকচাৰ এখন দিব দিছে যদি আপোনালোকে প্ৰফাইল পিকচাৰ দিব বিচাৰে তেতিয়া হলে এড পিকচাৰত ক্লিক কৰক আৰু গ্যালাৰীৰ পৰা যিকোনো এখন ফটো সিলেক্ট কৰি প্ৰফাইল পিকচাৰ লগাই লওক আৰু যদি দিব বিচাৰা নাই তেতিয়া হলে স্কিপ বুলি যেটো অপচন আছে তাতে টিপি দিয়ক যদি প্ৰফাইল পিকচাৰ দিছে তাৰ পিছত প্ৰফাইল পিকচাৰটো দিয়াৰ পিছত ডান বুলি যেটো অপচন আছে তাতে টিপি দিয়ক এতিয়া এটা অপচন আহিছে গেট ফেচবুক সাজেশন অৰ্থাৎ যদি ফেচবুকৰ ফ্ৰেণ্ডবিলাক আপুনি ইনষ্টাগ্ৰামত চাব বিচাৰে তেতিয়া এলাউ কৰি দিয়ক আৰু নহলে স্কিপ বুলি টিপি দিয়ক স্কিপটো টিপি দিয়াৰ পিছত আৰু এটা অপচন আহিছে আপোনাৰ কন্টেক্টবিলাক বিচাৰিছে অৰ্থাৎ যিবিলাক মানুহ আপোনাৰ কন্টেক্ট লিষ্টত আছে আৰু তেওঁলোকৰ ইনষ্টাগ্ৰাম একাউণ্ট আছে আপোনালোকে কন্টেক্টখিনি দিয়াৰ পিছত সেই আইডিবিলাকো আপোনালোকে দেখা পাব গতিকে মই যিহেতু দিব বিচৰা নাই গতিকে স্কিপ বুলি যেটো অপচন আছে তাতে টিপি দিছো এতিয়া দেখা পাইছে বিভিন্ন ধৰণৰ মানুহবিলাক বা সেলিব্ৰিটিজবিলাকৰ প্ৰফাইলবিলাক আপোনাৰ আগত আহি গৈছে যদি বিচাৰে ইয়াৰ পৰা আপোনালোকে ফলো কৰি ল'ব পাৰে আৰু যদি বিচৰা নাই তেতিয়া হলে ওপৰৰ ফালে যিডাল ব্লু কালাৰৰ কাৰ্চিন আছে তাতে টিপি দিয়ক আৰু দিয়াৰ পিছত এতিয়া আপোনালোকে দেখা পাইছে যে আপোনালোকৰ আগত বিভিন্ন ধৰণৰ ৰিলছবিলাক বা ভিডিঅ'বিলাক আহি গৈছে অৰ্থাৎ আপোনালোকৰ একাউণ্টটো এতিয়া ক্ৰিয়েট হৈ গৈছে আপোনালোকে ইয়াতে বিভিন্ন ধৰণৰ ৰিলছ বা ভিডিঅ' চাব পাৰে আৰু নিজৰ ফটো আৰু ৰিলছবিলাকো আপলোড দিব পাৰে